নমস্কাৰ অসমবাসী ৰাইজ। এইবাৰ বুলডোজাৰ চলিলে বিজেপিৰ কৰ্মীৰ ঘৰত। হয়, আপোনালোকে ভালদৰে শুনিবলৈ পাইছে। এইবাৰ উচ্ছেদ চলিলে বিজেপিৰ কৰ্মীৰ ঘৰত। বলকচোন মই আপোনালোক ভিডিঅ'টো দেখাই আছোঁ। ভিডিঅ'টো দেখুৱাৰ আগত যদি কোনোবাই মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলকচোন মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। জালুকবাৰীত উচ্ছেদিতৰ হিয়া ভগা ক্ৰন্দন। বুধবাৰে পুৱাই জালুকবাৰীত চলিল উচ্ছেদ অভিযান। উচ্ছেদ হল বিজেপি কৰ্মী নেত্ৰীৰ ঘৰো। এখন মিটিং এৰা নাই বিজেপি চৰকাৰৰ নুৰজাহান বাইদেৱে আৰু এই অঞ্চলৰ মানুহখিনিক নুৰজাহান বাইদেৱে মানে হেৰি কৰি লৈ যায়, লগ ধৰি লৈ যায়। এখন মিটিং এৰা নাই। আজি সেই নুৰজাহান বাইদেৱে মানুহখিনিকো ৰাখিব নোৱাৰিলে আৰু নিজে বাইদেউ থাকিব। আৰু মই এজনী নিজে প্ৰাক্তন মেম্বাৰ বিজেপিৰ পৰা, ভাৰতীয় জনতা পাৰ্টিৰ পৰা, যেতিয়া আমাৰ হেৰি আছিলে চাওক অসমবাসী ৰাইজ, মানে বিজেপিৰ লগত জড়িত ব্যক্তিকো এৰা নাই এইখন চৰকাৰে। যিসকল বিজেপিৰ লগত জড়িত আছে সেইসকল ব্যক্তিৰো তেওঁলোকে ঘৰ ভাঙিবলৈ চেষ্টা কৰি আছে। সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, স্কিপ নকৰিব। ভৱনৰ পাছফালে থকা মাটিখিনিত একাংশ লোকে অবৈধভাৱে বসবাস কৰি আছিল আৰু মঙলবাৰে প্ৰশাসনে বেদখলমুক্ত কৰে ভূমিখিনি। आप लोग बाहर चले जाइए। आप लोग अंदर से बाहर आ जाओ। आप लोग अंदर से बाहर आ जाए। বস্তুখিনি ওলোৱাৰ কাৰণে আমাক সময় নিদিলে। বস্তুখিনি ঘৰটো কমচে কম টিংখিনি খোলাৰ কাৰণে আমাক সময় নিদিলে। আমি যাম, ক'ত থাকিম, কি কৰিম এতিয়া, ক'ত যাম, কি আমাক ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী ক'ত যাব? সিহঁতো আমাৰ যেনেকুৱা মাক দেউতাকৰ যি পৰিস্থিতি, ল'ৰা ছোৱালীৰ সেই পৰিস্থিতি হ'ব। এখন চৰকাৰে চব বৰবাদ কৰিছে, চব মানুহকে ধ্বংস কৰি আছে।